জাপানে অসমৰ পৰা যথেষ্ট মেন পাৱাৰ ল'ব খুজিছে দিস ইজ এ ভেৰি ইণ্টাৰেষ্টিং ডেভেলপমেণ্ট তাৰ দুখন MOU হ'ব ইয়াতে 20 জনতকৈ বেছি জাপানৰ প্ৰফেছৰ আহিব জাপানৰ লেংগুৱেজ টেষ্টিং চেণ্টাৰ অসমত হ'ব আৰু দে আৰ ৰেডি টু টেক 50,000 আছামিজ ইউথ আমি যদি দিব পাৰোঁ তানে অসমত মই 1.5 লাখ চাকৰি যেনেকৈ দিব পাৰোঁ কিন্তু কিমান আমাৰ খৰচ হয় টকা হয় দৰমহা পায় 35,000 সো জাপানত 3 লাখ টকা দৰমহা so they are ready to fast take 50,000 and gradually upscale it to any numbers সিঙ্গাপুৰে আৰু এখন MOU কৰিব খুজিছে যত অসমৰ পৰা নাৰ্ছ লব আমি 17 গৰাকী ছোৱালীক পঠাইছিলো এইবাৰ মই সিঙ্গাপুৰত লগ পাইলো they are so happy আৰু আপোনালোকে আচৰিত হ'ব 17 জনীৰ 5 জনীয়ে গৰাকীয়ে আমাৰ মেডিকেল কলেজৰ চাকৰি ৰিজাইন দি গৈছে আমাৰ মেডিকেল কলেজৰ যি পাৰ্মানেন্ট চাকৰি সেই পাৰ্মানেন্ট চাকৰি ৰিজাইন দি সিঙ্গাপুৰত গৈছে সো সিঙ্গাপুৰ আৰু জাপানৰ লগত আমাৰ দুখন ডাঙৰ MOU সাইন হ'ব যেটো অসমৰ কাৰণে যুৱকসকলৰ কাৰণে এটা পাথ ব্ৰেকিং ইনিচিয়েটিভ হ'ব পিপল আৰ কামিং থাৰ্ড এই গুটেই বিলাকৰ লগত জাপান আৰু অসমৰ ইউনিভাৰ্সিটি সমূহৰ ডুৱেল ডিগ্ৰী এজন লৰাই গুৱাহাটী ইউনিভাৰ্সিটিত পঢ়িলে হি উইল গেট ডিগ্ৰী ফ্ৰম গিফু ইউনিভাৰ্সিটি জাপান অলসো ভাৰ্চুৱেল ক্লাছ হ'ব সো মই জাস্ট এক্সাম্পল দিছো সো তাৰ ওপৰত এটা ডাঙৰ ডিসকাশন হ'ব টু ক্ৰিয়েট এ একাডেমিক কোলাবোৰেশন থাৰ্ড এই গুটেই সেশন বিলাকত অসমৰ আমি মহাবিদ্যালয় আৰু ইউনিভাৰ্সিটি সমূহৰ ষ্টুডেন্টস আমি প্ৰত্যেকটো থেমেটিক সেশনতে যদিও আমাৰ 2000 ক্যাপাসিটি কিন্তু আমি 200 ষ্টুডেন্টৰ কাৰণে ৰাখিছো these initiatives are pretty new আগত গুজৰাটত বা উৰিষ্যাত যেতিয়া হয় তাত এবিলাক কৰা না যায় আমি ইনভেষ্টমেন্টৰ লগত R&D উইদাউট R&D ইনভেষ্টমেন্ট কতো নহয় সেই কাৰণে আমি গুটেই কেখন সামিটত 10% অফ দা সিটস আমি ষ্টুডেন্টৰ কাৰণে ৰাখিছো যাতে ষ্টুডেন্ট সকল IIT গুৱাহাটী ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি টিজ গুৱাহাটী আমাৰ ডিজাইন টেকনলজি যোৰহাট ডিব্ৰুগড় ইউনিভাৰ্সিটি ৰিজনাল ৰিসাৰ্চ সেন্টাৰ যোৰহাট এই গুটেই বিলাকৰ সেন্ট্ৰেল ইউনিভাৰ্সিটি তেজপুৰ সেন্ট্ৰেল ইউনিভাৰ্সিটি শিলচৰ ইয়াৰ পৰাও যাতে ষ্টুডেন্ট আহিব পাৰে কাৰণ স্কিলটোৱে হল মই গুটেই এইকেইটা দিন ঘূৰি মই দেখিলো যে the greatest attraction for any industry is the skill manpower সেই কাৰণে আমি অসমৰ যিসকল যুৱক সমাজ ভৱিষ্যতে স্কিল ম্যানপাৱাৰলৈ ৰূপান্তৰ হ'ব তেওঁলোকৰ লগতো আমি তেওঁলোকক আমি নিমন্ত্ৰণ কৰিম সিঙ্গাপুৰৰ লগত আসাম স্কিল ইউনিভাৰ্সিটি দৰঙৰ যি আমি নিৰ্মাণ কৰি আছো তাৰো একাডেমিক টাই আপৰ বহুতখিনি কথা আগবাঢ়ি গৈছে সো এজ এ হোল যোৱা দুমাহত আমি যিমানখিনি চেষ্টা কৰিলো মই ভাবো যে এটা যথেষ্ট সাকসেসফুল ইন্টাৰেকশন আমাৰ হল road shows were very successful interaction বহুতখিনি successful হল আৰু এমবেসি সকলে আমাক এবাৰ যিমান সহায় কৰিছে these are all ভাবিব নোৱাৰা